আধাৰ নম্বৰৰ লগত পান কাৰ্ডৰ নম্বৰ কেনেকৈ সংযোগ কৰিব। প্ৰথমে গুগল ক্ৰমি বা গুগল বা অন্য যিকোনো ৱেব ব্ৰাউজাৰ খুলি লৈ চাৰ্চ বাৰত লিংক পান উইথ আধাৰ বুলি লিখি চাৰ্চ কৰিব। এতিয়া www.incometaxindia.e-filing.gov.in ৱেবছাইটটোত যাব। ৱেবছাইটটোত যোৱাৰ লগে লগে আপোনালোকে এনেকুৱা এখন ডেছবৰ্ড দেখা পাব, য'ত পেন কাৰ্ডৰ নম্বৰ, আধাৰ নম্বৰ, নেম এজ পাৰ আধাৰ এই সকলোখিনি তথ্য এণ্ট্ৰি কৰিব লাগিব। ইয়াত এতিয়া পেন নম্বৰত আপোনাৰ পেন কাৰ্ডৰ নম্বৰটো এণ্ট্ৰি কৰিব আৰু আধাৰ নম্বৰত আধাৰ নম্বৰটো এণ্ট্ৰি কৰিব। নেম এজ পাৰ আধাৰৰ নাম আছে আধাৰ কাৰ্ডত, সেই নামটো এণ্ট্ৰি কৰিব আৰু আই এগ্ৰি টু ভেলিডেট মাই আধাৰ সেই তাত অপশ্যনটোত অ'কে কৰিব। স্ক্ৰীণত দেখা কেপচা কোডটো নিৰ্দিষ্টকৈ কৰি দিয়া ঘৰটোত এণ্ট্ৰি কৰিব আৰু যিসকল লোক অকণমান ভিজুৱেলি চেলেঞ্জ আছে তেওঁলোকে ৰিকুৱেষ্ট OTP অপশ্যনটোত অ'কে কৰি লিংক আধাৰত অ'কে কৰিব। এতিয়া আপোনালোকে মোবাইলত এটা আধাৰ নম্বৰ ভেৰিফিকেশ্যনৰ কাৰণে মেছেজ পাব আৰু সেই OTPটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ লিংক উইথ আধাৰ তাত অপশ্যনটোত ক্লিক কৰিব আৰু আপোনালোকৰ আধাৰ নম্বৰটো পেন কাৰ্ডৰ লগত লিংক হৈ যাব। এতিয়া আপুনি আপোনাৰ আধাৰ নম্বৰটো পেন কাৰ্ডৰ লগত লিংক হ'ল নাই সেইটো চাবলৈ হ'লে ওপৰত ক্লিক হিয়েৰ তাত অ'কে কৰিব। অ'কে কৰাৰ পিছত আপুনি এনেকুৱা এখন ডেছবৰ্ড দেখা পাব, য'ত আপুনি পেন কাৰ্ডৰ নম্বৰ আৰু আধাৰ নম্বৰ দিয়াৰ পিছত ছাবমিট কৰিলে আপোনাৰ ইয়াত মেছেজটো দেখাব, ইয়ৰ পেন ইজ লিংক টু আধাৰ নম্বৰ। এনেকৈ আপুনি আপোনাৰ নিজৰ পেন কাৰ্ডটো আধাৰ নম্বৰৰ লগত লিংক কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।